স্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুল পতাৰ কথাটো ৭৫টা বছৰ কংগ্ৰেছৰ চৰকাৰৰ দিনত ভাবিব পৰা হোৱা নাছিল। আমি যেতিয়া সমীক্ষা কৰিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে যদি হাইস্কুল স্থাপন নহয় তেতিয়াহ'লে শিক্ষিত যুৱক যুৱতীৰ সংখ্যা সীমিত হৈ থাকিব। হাইস্কুলৰ পিছত আমি হায়াৰ ছেকেণ্ডাৰী পাতিব লাগিব আৰু কলেজত আৰু বিশ্ববিদ্যালয়ত চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়াৰ এটা সুকীয়া সুবিধা অন্তত 10-15 বছৰলৈকে আমি ৰাখিব লাগিব। এই প্ৰক্ৰিয়াৰ আলম লৈ আমি প্ৰথম অসমত আৰম্ভ কৰিলোঁ যে আমি বাগিচাসমূহত আদৰ্শ হাইস্কুল নিৰ্মাণ কৰিম। আজি আমাৰ বাবে সৌভাগ্য যে অসমত 100খন চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে হাইস্কুল নিৰ্মাণ হৈছে আৰু জানুৱাৰী মাহত আমি আৰু 100খন হাইস্কুলৰ কাম আমি আৰম্ভ কৰিম। 800 চাহ বাগিচাৰ বিপৰীতে 200 হাইস্কুল মানে 4খন চাহ বাগিচাৰ মাজত এখন আমি হাইস্কুল পাব পৰা হৈছোঁ। আমি মনটো আৰু খোলা ৰাখিছোঁ যে যদি প্ৰয়োজন হয় আমি আৰু 100 হাইস্কুল আমি নিৰ্মাণ কৰিম যদি আমি ছাত্ৰ ছাত্ৰী পাওঁ। হাইস্কুল নিৰ্মাণৰ পিছত আমি শিক্ষা বিভাগে সিদ্ধান্ত লৈছিলোঁ যে তাত আমি হায়াৰ ছেকেণ্ডাৰীও একেলগে খুলিম যাতে ল'ৰা ছোৱালী ড্ৰপ আউট হ'ব নালাগে ক্লাছ 12লৈকে। আৰু তাৰ পিছত কলেজসমূহতো আমি বিশেষকৈ বাগিচা থকা কলেজসমূহত আমি চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আসন সংৰক্ষণ কৰিম যাতে তেওঁলোকে নিশ্চিতভাৱে কলেজত পঢ়িবলৈ পায়। মেডিকেল এডমিশ্যনৰ সময়ৰ পৰা আমি দেখিছোঁ যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক যেতিয়া আমি সুবিধা দিব চেষ্টা কৰোঁ এচাম লোকে ভুৱা প্ৰমাণ পত্ৰৰে এই সুবিধাসমূহ হস্তগত কৰিবলৈ চেষ্টা কৰে, যি ব্যৱস্থাটো কেতিয়াও মানি ল'ব পৰা নহয়। মেডিকেল এডমিশ্যনৰ ক্ষেত্ৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ নাম দি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ বাবে সুকীয়া সুকীয়া ব্যৱস্থা কৰি ইয়াক আমি এক প্ৰকাৰ সমাধান কৰিব পাৰিছোঁ। চৰকাৰী চাকৰি 3% ৰিজাৰ্ভেশ্যনতো যাতে চাহ বাগিচাৰ নামত আন কোনোবাই আহি সুবিধা ল'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ নিয়ম বনাব লাগিব যাতে এই ধৰণে আমি চাহ বাগিচাৰ প্ৰকৃত যুৱক যুৱতীসকলকহে আগবঢ়াই নিব পাৰোঁ। এই 3% সংৰক্ষণৰ কাৰো দাবী নাছিল, কাৰণ কোনেও ভাবিবই পৰা নাছিল চাহ বাগিচাত হাইস্কুল স্থাপন হ'ব লাগে, কোনেও দাবী কৰা নাছিল, কাৰণ ভাবিবই পৰা নাছিল যে চৰকাৰে তাক কৰিব পাৰে। কোনো সংগঠনে মোক স্মাৰক পত্ৰ দিয়া যে 3% আমাক ৰিজাৰ্ভেশ্যন লাগে বা আমাক চাহ বাগিচাত হাইস্কুল লাগে। আনকি চাহ বাগিচাৰ লাইনৰ মাটিখিনি মোৰ নামত লিখক তাকো কোনেও দাবী কৰা নাছিল। আমি চৰকাৰে সিদ্ধান্ত লৈছোঁ যে চাহ বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি চাহ বাগিচাৰ শ্ৰমিকক দিম, আমি কাম কৰা প্ৰতিগৰাকী শ্ৰমিকক দিম। How are you? I'm fine. I am going to ask some sentences in Hindi and you have to translate those in English.